অপ্সৰা তুমি ভাত দালিবোৰ ইমান বেছিকৈ কিয় বনোৱা ইমান বেছিকৈ বনাব নালাগে নহয় কিয় অনিষ্ট কৰা বস্তুৰ দাম কিমান বাঢ়িছে তুমি নাজানো মা আমাৰ দুজনী মানুহৰ কাৰণে বনোৱা বস্তুখিনি দুইজনীয়ে খাই অলপ ৰখি সেইখিনিনো বেয়া হৈ গ'লে পেলাই নিদি কি কৰিম খাব লাগিব আকৌ সেইখিনিকে ৰাতিপুৱা সেইখিনিকে গৰম কৰি দুইজনীয়ে খাব পাৰোঁ দেখোন কিয় এনেই পেলাই দিব লাগে আৰু ঘৰত আমি দুজনীহে মানুহ থাকোঁ ল'ৰাটো বাহিৰতে থাকে দুইজনী মানুহৰ কাৰণে অলপকৈ বনাব লাগে আৰু তুমি যদি নোৱাৰা আজিৰ পৰা মই ভাত বনাম তুমি বনাব নালাগে হে ভগৱান মোৰ ভাগ্যৰে দুখ এইবোৰ চব অপ্সৰা আহা ভাত খোৱাহি মা মই ভাত নাখাওঁ মোৰ ভাত খাবলৈ মন নাই আপুনি মা ৰাতি ৰখা ভাতখিনিকে গৰমাই দিছে মই এইবোৰ নাখাওঁ তুমি কি মহাজনৰ জীয়েক নেকি চুপচাপ বহি ভাতখিনি খাই লোৱা পিছত আকৌ কৈ নুফুৰিবা মই ভাত খাব নিদিওঁ বুলি কিমানবাৰ কৈছোঁ মই বাহিৰৰ পৰা বস্তু আনি নাখাবা বুলি মোৰ কথা নুশুনা তুমি এটাও নুশুনা মোৰ কথা এতিয়া অযথা এনেই পইচাখিনি খৰচ হ'ব নহয় বেমাৰ ওলালেই নহয় মা মোৰ মূৰটো বৰকৈ ঘূৰাইছে দেখোন মই অলপ আৰাম কৰোঁগৈ নাজানো আজিকালি মানুহবোৰ কিয় এনেকুৱা চব বাহিৰা বস্তু খাই এতিয়া ওলালেই নহয় বেমাৰ মা মোৰ গাটো দেখোন বৰ বেয়া লাগিছে এতিয়ালৈ 4বাৰ হ'লেই বমি বলকচোন এবাৰ হস্পিটেলৰ পৰা আহোঁ কি তুমি বমি কৰিছা কাৰণে মই হস্পিটেল লৈ যাব লাগে তুমি নাজানা নেকি হস্পিটেল গ'লে কিমান টকা খৰচ হ'ব আৰু বা কিমান কি টেষ্ট কৰিব দিয়ে কোনো ঠিক নাই তুমি এটা কাম কৰা ঘৰত নেমু আছে নহয় নেমু এটা চেপিবলৈ খাই দিয়া ভাল পাবা যোৱা আৰু যদি নেমু খালেও ভাল নহয় তোমাৰ লগৰ যে সেই নাৰ্ছজনী পল্লৱী তাইকে মাতা মেডিচিন এটা লৈ আহিব দিয়া চিভিলৰ পৰা যোৱা মই কৰাখিনি কৰি দিয়াগৈ ইয়াত ৰখি থাকিব নালাগে ভাল পাবা যোৱা এয়া চব মোৰ ভাগ্যৰে দুখ অপ্সৰা তই শুই আছ নেকি পল্লৱী আহচোন আহ মই তোৰ কাৰণেই ৰৈ আছিলোঁ অপ্সৰা কি হৈছে তোৰ গা বেয়া নেকি তই ইমান দুৰ্বল হৈ কিয় শুই আছ পল্লৱী মোৰ গাটো চাচোন কি হৈছে মই বৰ দুৰ্বল মোৰতো অনাবৰতে গৈ থাকে আজি 4 দিনে হ'ল মোৰ বমি হৈ আছে পল্লৱী মোৰ লগত বহুত বেয়া হৈ আছে জানানে মোক বাঢ়ি বস্তুবোৰ খাব দিয়ে সময় সদায় গৰম কৰি আগদিনাই বনোৱা বস্তুবোৰকে খাব দিয়ে মোৰ পেটৰ বিষ তই মোক চাচোন কি হৈছে তোৰ শাহু মাজনী কেনেকুৱা আমি তোৰ বিয়া দিনাই বুজিছিলোঁ এতিয়াও চাগে স্বভাৱ সলনি হোৱা নাই কি হৈছিল ন মোৰ বিয়া দিনা মই দেখোন গমেই নাপাওঁ তোৰ বিয়াত যে খোৱা বোৱাবোৰ বনাইছিল মাত্ৰ 100জন মানুহৰ কাৰণেহে আৰু আমি যে বহিছোঁ আমি বহুতে দি যোৱা ল'ৰাজনৰ পাছে তোৰ শাহু মায়ে কৈ গৈছে মাত্ৰ এবাৰহে দিবি দুবাৰ বিচাৰিলেও নিদিবি আমি তেতিয়াই গম পাইছিলোঁ তোৰ শাহু মাজনী যে কিমান কিপট আৰু লোভীয়া মানুহ তোৰ উশাহটো অলপ জোৰ কৰি লওঁচোন হে ভগৱান এনেকুৱা কৰিছিল তহঁতৰ লগত মই আজিহে গম পাইছোঁ তই আগতে মোৰ গাটো চাই দে না মোৰ বৰ বেয়া লাগি আছে গাটো মই ধৰিব পাৰিছোঁ তোৰ লগত কি বেমাৰ হৈ আছে তোৰ লগত কথা পাতি মই তোৰ গাটো চেক কৰি পেলালোঁ পল্লৱী তুমি আহিলা অপ্সৰা কি হৈছে দুনিয়াখনৰ বাহিৰা বস্তুবোৰ খাই এই পেট বেমাৰ কৰি লৈছে আণ্টি অপ্সৰা তেনেকুৱা একো হোৱা নাই অপ্সৰা মাত্ৰ প্ৰেগনেণ্ট তাই 4 মান্থ চলি আছে আপুনি এতিয়াৰ পৰা তাই খোৱা বোৱাবোৰ অলপ ভালকৈ দিব অপ্সৰা চিন্তা একো কাৰণ নাই দে তই মা হ'বলৈ ওলাইছ তাতে তোৰ গাটো বহুত দুৰ্বল অলপ খোৱা বোৱাবোৰ ভালকৈ কৰিবি নিজকে অলপ যত্ন ল'বি পল্লৱী অপ্সৰা তোমালোক দুইজনী আজি মোক বহুত ভাল খবৰ দিলা মই বহুত সুখী মোৰ ঘৰলৈ নাতি আহিব বহুত ভাল খবৰ পল্লৱী আমাৰ এওঁ যে শুনিলে বহুত ভাল পাব পল্লৱী তই মোৰ ওচৰলৈ আহি থাকিবি মই নহ'লে অকলে নোৱাৰিম নহয় আণ্টি আপোনাৰ ৰাতি 5ত আহিব এতিয়া আপুনি অপ্সৰাৰ ধ্যান ৰাখিব লাগিব অপ্সৰাক আপুনি ভাল পুষ্টিকৰ খাদ্য খুৱাব লাগিব আৰু ঔষধবোৰ সময়মতে খুৱাই থাকিব আপুনি এতিয়া কৃপণ স্বভাৱটো এৰিব হ'ল আৰু কি কথা কোৱাহে তোমালোকে আজিকালি সঞ্চয় কৰাটো নিজৰ নাতি নুঠুকালৈ সঞ্চয় কৰি ৰখাটো কৃপণ নেকি মা মোৰ দেখোন আম এটা খাবলৈ বৰকৈ মন গৈছে আপুনি আমলৈ পাণ কৰিছিল বজাৰৰ পৰা যাবনে হে ভগৱান আম কিনিব গ'লে দেখোন এতিয়া পইচা লাগিব কি বুদ্ধি কৰিম এক অপ্সৰা মই এইমাত্ৰ বজাৰৰ পৰা আহিছোঁহে অলপ ৰেষ্ট লওঁ বুলি ৰুমলৈ আহিছিলোঁ ক'তো আম ওলোৱা নাই মই গোটেই বজাৰখন বিচাৰিলোঁ আকৌ বজাৰলৈ যাম নহয় আকৌ এবাৰ বিচাৰি চাম মই তেতিয়া যদি পাওঁ লৈ আহিম দিয়া তোমাৰ যদি ইমান টেঙা খাবলৈ মন গৈছে এই বাৰীতে তেতেলীজোপা আছে নহয় লাগি আছে আকৌ নেমু আছে তাকে অলপ আনি খাই লোৱা যোৱা মা কি ক'ম মই ভাবিয়ে পোৱা নাই হ'ব দিয়ক তাকে খাওঁগৈ মোৰ গাটো দেখোন দিনক দিনে বেয়া হ'বলৈ ধৰিছে এই পল্লৱীজনীক মাতি পঠালোঁ নাহিলেই কিয় ইমান দেৰি কৰিছে জানো তাই জানেই মই অকলশৰীয়া তেওঁ অহা নাই ইমান টাইমলৈ অপ্সৰা ক'ত আছ শুই আছ নে ৰুমতে মই ভিতৰতে আছোঁ ইয়ালৈ এয়া কি তই এতিয়ালৈ শুই আছ এনেকৈ কিন্তু দুৰ্বল হৈ শুই থাকিলে তোৰ আৰু তোৰ বেবীটোৰ কাৰণে কিন্তু বিপদ হ'ব তই ঔষধবিলাক খাইছনে নাই কি ক'ম পল্লৱী মোৰ নিজৰ মুখৰ লগত মুখতে আহিব লগা হৈছে কৃপণ স্বভাৱটোৰ কাৰণে মায়ে মোক একো আনি নোখোৱাই ঔষধখিনিও আনি নিদিয়ে একো এটা খাবলৈ পোৱা নাই ভাল বস্তু ঔষধখিনিও আনি নোখোৱাই আগদিনা বনোৱা ভাতবোৰ ল'ব সেইবোৰকে গৰমাই দি থাকে একেবাৰে স্বভাৱবোৰ সলনি হোৱা নাই এওঁ থকা হয় মই এনেকুৱা নহ'ল হয় এইবোৰ চব ভাগ্যৰ দুখ পল্লৱী হে
ভগৱান তোমালোকে এইবোৰ মোৰ কথা পাতি আছা দেখোন অপ্সৰা তোমাক মই একো খাবলৈ নিদিওঁ তুমি একো নোখোৱাকৈ জীয়াই আছা হা মই একো নিদিওঁৱে তোমাক এইবোৰ মই কাৰ কাৰণে সাঁচিছোঁ এইবোৰ মই কাৰ কাৰণে সঞ্চয় কৰিছোঁ তোমালোকৰ কাৰণে এইটো যেতিয়া তোমালোকে নিশ্চয় শাহুমা হ'বা তেতিয়া বুজি পাবা আজিলৈকে মোক কোনো এনেকৈ কোৱা নাই কোনো এনেকৈ দুখ দিয়া নাই আৰু মই যাক বেছিকৈ ভাল পাওঁ সি আজি মোৰ এনেকৈ বদনাম গাইছে অপ্সৰা মই সকলো বুজি পালোঁ এইবোৰ চব তোৰ শাহুমাই তোৰ অকণো ধ্যান নাৰাখে অপ্সৰা আৰু বেছি দিন নাই তোৰ ডেলিভাৰীলৈ এইখিনি সময়ত যদি তই ভালদৰে ঔষধখিনি নাখাৱ নহয় তোৰ কিন্তু বিপদ আছে তই আজি শাহুমাক কৈ ঔষধখিনি আনাই ল আৰু গোটেইখিনি খাই পেলাই তই কোৰ্চটো কমপ্লিট কৰ মা মোৰ ঔষধখিনি আনি দিবচোন মই যদি ঔষধখিনি কোৰ্চটো কমপ্লিট নকৰোঁ তেতিয়াহ'লে বিপদ হ'ব বুলি কৈছে পল্লৱীয়ে দুইজনী লগ লাগি মোৰ বদনামবোৰ গালা মই দেখোন বেয়াই এতিয়া আকৌ মই ঔষধ আনি দিব লাগে মা সেইখিনি নাখালে বোলে বিপদ হ'ব কেলে আগত আনা ঔষধখিনিচোন তুমি সম্পূৰ্ণকৈ খোৱা নাই মই দেখিছোঁ নহয় তোমাৰ সেই দয়াটোতে সকলো ঔষধ পৰি আছে আগতে সেইখিনি খাই লোৱা তাৰ পাছত আনি দিম মা মই চাইছোঁ নহয় 50 টকা দামৰ দুটা ফাইল আপুনি আনি দিছে বাকীখিনি ঔষধ দেখোন আপুনি আনি দিয়া নাই মই ফাৰ্মাচীৰ ল'ৰাজনক গোটেইখিনি ঔষধ দিবলৈ দিছিলোঁ কিন্তু সিহে ক'লে এইখিনি খালে বোলে সেইখিনি নাখালেও হয় সেইকাৰণে মই এইখিনিকে লৈ আহিলোঁ তুমি এইখিনিকে খাই লোৱাচোন ইমান বাৰ কোৱাৰ পাছতো ইমান বুজোৱাৰ পাছতো এওঁ অলপো সলনি নহ'ল এওঁ একেই থাকিব এওঁ কেতিয়াও সলনি নহয় অ' মা ক'ত আছে অ' মোৰ ওচৰলৈ আহকচোন পল্লৱী ফোন কৰকচোন মোৰ পেটটো বহুত বিষাইছে মই থাকিব পৰা নাই পেট বিষাইছে তুমি চিন্তা নকৰিবা এইখিনি সময়ত এনেকুৱা হয় মই পল্লৱীক ফোন কৰিছোঁ তাই আহি আছে ভয় নকৰিবা আহিব দেই পল্লৱী আহিব চব ঠিক হৈ যাব আণ্টি অপ্সৰাক হস্পিটেল নিব লাগিব তাই বহুত দুৰ্বল হয় তাই ডেলিভাৰী ইয়াত নহ'ব হস্পিটেল নিবই লাগিব হস্পিটেল গ'লে দেখোন বহুত পইচা খৰচ হ'ব পল্লৱী তুমি ইয়াতে চেষ্টা কৰাচোন ইয়াতে পাৰিবা দিয়া আণ্টি আপুনি এতিয়া ইমান কৃপণ হৈ নাথাকিব যদি সন্তান আৰু মাকৰ কিবা এটা হয় তেতিয়াহ'লে আপুনিয়ে কিন্তু চুবুৰীয়া হ'ব পল্লৱী মই পেটৰ বিষত থাকিব পৰা নাই এওঁ বাদ দে এওঁ পইচা সপাকে লৈ থাকিব দে টকা পইচাই ডাঙৰ তেওঁৰ কাৰণে তই মোক লৈ বলচোন পল্লৱী লৈ বলচোন মোক অপ্সৰা তই মোক ক্ষমা কৰি দিবি মই বহুত চেষ্টা কৰিলোঁ মই তোকে বচাব পাৰিলোঁ মই তোৰ বেবীটো বচাব নোৱাৰিলোঁ হে ভগৱান আপুনি মোৰ লগতে এনেকুৱা কিয় কৰে মোৰ ভাগ্যখন ইমান বেয়া নাকান্দিবি অপ্সৰা নাকান্দিবি এতিয়াৰ পৰা সাৱধান হ নিজৰ জ্ঞান নিজে ৰাখ লোকৰ ওপৰত ভৰসা নকৰিবি হে ভগৱান এইবোৰ কি হৈ গ'ল মোৰ নাতি এটা হ'ব বুলি কিমান আশা আছিল কি যে হৈ গ'ল আমাৰ লগত আপুনি কান্দি কান্দি অভিনয় কৰি দেখাব নালাগে আমাক আমি চব বুজি পাওঁ আপোনাৰ কাৰণে এইবোৰ হৈছে আপোনাৰ ভুলৰ কাৰণে আজি ইমান ডাঙৰ শাস্তি পাব লগা হ'ল অপ্সৰাই আপোনাৰ কৃপণ স্বভাৱতে সকলো শেষ কৰি দিলে আপুনি যদি ভাল ভাল বস্তু আনি খুওৱা হয় ঔষধখিনি ভালদৰে খোৱা হয় কোৰ্চটো কমপ্লিট কৰা হয় আজি এনেকুৱা দিন এটা দেখিব লগা নহ'ল হয় মাক আৰু বেবী সুস্থ হৈ থাকিল হয়